অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে কি হ'ল, আগতে আপোনালোকক ভিডিঅ' এটা দেখুৱাইছোঁ যে সন্ন্যাসী মন্দিৰৰ ঘটনাটো জানে আপোনালোকে, কিছুমানে হয়তো যিহেতু যোনে চাইছে ভিডিঅ'টো আপোনালোকে গমেই পায়। গতিকে এইটো হ'ল সন্ন্যাসী মন্দিৰৰ ভিডিঅ' নহয়, এইটো আমাৰ গাঁৱৰ পৰা 2-3 কিলোমিটাৰমান যাব লাগে। তাত এইটোকে এটা মন্দিৰ আছে, সেই মন্দিৰটো আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। মানে মন্দিৰটোত কিছুমান ঘটনা ঘটি অহা বুলি আমি শুনি আহিছোঁ, গতিকে আমি আজি আহিলোঁ ভিডিঅ' কৰিবলৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক, আমি এতিয়া মন্দিৰলৈ যাইছোঁ, ধুনীয়াকৈ পাম আৰু অকণমান আছে, ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া মোৰ লগত আছে সীমান্ত আৰু জিন্তু। মোৰ লগত আহিলে ইহঁতে মানে কি ভিডিঅ'টো কৰাত ইহঁতে সহায় সহযোগিতা কৰিছে আৰু। গতিকে আপোনালোকক দেখুৱাই মন্দিৰটো চাওক, আপোনালোকক মই বেক কেমেৰাতে দেখুৱাই দিছোঁ। মই যে কৈছিলোঁ আপোনালোকক এইটো মন্দিৰ, এই গাছডাল মোটামুটি আপোনালোকৰ কিমান বছৰ হৈছে গাছডাল? আমি জন্ম পোৱাই নাই, মোটামুটি 20-30 বছৰ আগৰ পৰা এই গাছডাল আছে ইয়াত, চাব পাৰে। বহুত দূৰলৈ গৈছে ইয়াৰ পৰা। ইয়াত আপোনালোকৰ ত্ৰিশূল আছে, জুম কৰি দেখুৱাই দিছোঁ ধুনীয়াকৈ, আপোনালোকে চাওক। বহুত ডাঙৰ হয় গাছডাল। মই ধুনীয়াকৈ আপোনালোকক দূৰৰ পৰা ভিউ কৰি দেখুৱাই দিছোঁ। ইয়াৰ পৰা আপোনালোকে চাই লওক, গাছডাল চাই লওক, বহুত ডাঙৰ গাছ হয়। মোটামুটি এইবিলাকো আজি ইয়ালৈ গৈছে খালি। এতিয়া আপোনালোকে গাছডাল দেখিলে ইয়াৰ বিশেষত্ববিলাক মই যে ক'লোঁ আপোনালোকক চমৎকাৰী বুলি। এই মন্দিৰটোত যিজনে ছাতি দিয়ে, মানে মুচে, সাৰা মোচা কৰে, পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে, তেওঁৰ আমি মুখৰ পৰা শুনিম যে এই মন্দিৰটোৰ চমৎকাৰ কি চমৎকাৰ। নমস্কাৰ। এই মন্দিৰটোৰ বিশেষত্ব মানে আমি জনা নোহোৱাৰে পৰা আগতে আমাৰ মা দেউতাই কৈ আহিছে যে এই মন্দিৰটোৰ বিশেষত্ব কিবা পোৱা যায়। মানে যিকোনো আমাৰ গাঁৱৰ মানুহৰ ধৰি লওক গৰু ছাগলী হেৰালে ইয়াতে ঠগি হ'লে মানে পোৱা যায়। আৰু তাৰ বাহিৰেও আগতে কৈ আহিছে যে আমাৰ আইতাই ইয়াতে আগতে ছাতি দিয়াতে ছাতি বলে নিজে নিজে গছৰ ওপৰত উঠি গৈছিল। সেই হেতুকে তেতিয়াৰে পৰা এই মন্দিৰটোৰ গছৰ ওপৰত এক ছাতি দিয়া হয়। আৰু মই মাজে মাজে মন্দিৰটো চাফা কৰোঁ আৰু শিৱৰাত্ৰি পালন কৰা হয় ইয়াতে। আৰু এনে সদায় পৰিষ্কাৰ কৰা নাযায়, যিহেতু সদায় মানুহ নাহে ইয়াতে, এনে মাজে মাজে পৰিষ্কাৰ কৰি থকা যায় আৰু সদায় ছাতি দিয়া নাযায়। আৰু লগতে ইয়াতে এইডাল গছ এই বেলেগ গাঁৱৰ এজন মানুহে ৰুইছে, আৰু সেইডাল গছ মই ৰুইছোঁ। এইডাল চাব পাৰে আপুনি, এই গছডাল কথা কৈছে, এই সৰু গছডাল, এই গছডাল ইয়াও ৰুইছে। এইডাল গছৰ কথা কৈছে, ভালকৈ ভিউটো অহা নাই, মানে কি সূৰ্যৰ পোহৰটো ভালকৈ এইটো চাইড কৰা নাই। এই গছডালৰ কথা কৈছে। আৰু ইয়াত মাজে মাজে শিৱৰাত্ৰিও কৰা হয়। আৰু বেলেগ বিশেষত্ব নাই, এইখিনি বিশেষত্ব ন? আৰু কিছু আছে, আমি যিহেতু সকলো ভালদৰে গম নাপাওঁ। আগৰ আইতাসকলে কৈছে আমাক, যিখিনি জানো সেইখিনিয়ে ক'লোঁ। ঠিক আছে, গতিকে আপোনালোকে আহিব কেতিয়াবা পাৰিলে এই মন্দিৰটোত, ধুনীয়াকৈ দৰ্শন কৰিব। মই ভালকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ এবাৰ। ইয়াত চাব পাৰে, আপুনি বিশেষত্ববিলাক আপোনালোকে শুনিলে ইয়াত ধুনীয়াকৈ। গছডালো বহুত প্ৰকাণ্ড হয়, গতিকে আহিব পাৰিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কিমান দেখুৱাব পাৰোঁ সেইটো আপোনালোকে চাব, ভিডিঅ'বিলাক কিমান দেখুৱাব পাৰোঁ কিমান দেখুৱাব নোৱাৰোঁ, গোটেই ভিডিঅ'বিলাক চাব আপোনালোকে। বাকী ছাবস্ক্ৰাইবৰ কথাটো নকওঁ মই, ছাবস্ক্ৰাইব ভাল লাগিলে কৰিব, বেয়া লাগিলে নকৰিব, সেইটো আপোনালোকৰ কথা। আপোনালোকে গোটেই বস্তুখিনি দেখুৱালোঁ। এতিয়া মোৰ লগত আছে সীমান্ত আৰু পাছত আছে জিন্তু।
ইহঁতো আহিলে ভিডিঅ'টো এটা বনালোঁ, আপোনালোকক চাব ভিডিঅ'বিলাক। ঠিক আছে বন্ধু বান্ধৱীসকল, এবাৰ নিশ্চয় পাৰিলে ইয়াত আহিব দৰ্শন কৰিবলৈ। আপোনালোকৰ মনোবাঞ্ছিত ফল লৈ কিনে ইয়াত আহিব, নিশ্চয় ভগৱানে পূৰণ কৰিব। আৰু ই মোৰ লগত আছে সীমান্ত, তেওঁ ধুনীয়া ছিংগাৰ হয়, ধুনীয়া ধুনীয়া গান গায়। ডিছক্ৰিপশ্যনত মই লিংকটো দিম আপোনালোকক, পাৰিলে আপোনালোকে চাব ইয়াত। ঠিক আছে, বাই।